ডেকা বাঘ সদায় ৰাইজৰ কাৰণে, অঞ্চলৰ কাৰণে, জাতিটোৰ কাৰণে, সমাজৰ কাৰণে, বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ কাৰণে সদায় কাম কৰি আহিছে, কাম কৰি যাব। নিষ্ঠা, সততা আৰু সহজ আৰু সদায় সকলক আগুৱাই লৈ পেলাই কাম কৰি যাব। কিন্তু বুঢ়া বাঘ সদায় নিজৰ স্বাৰ্থৰ কাৰণে স্বীকাৰ কৰে আৰু স্বীকাৰ কৰি সি নিজে খায়, কাকো ভগাই নিদিয়ে। আৰু যদি ভগাই দিলেহেঁতেন ওদালগুৰি টাউনৰ চেয়াৰমেন অন্য এজন অসমীয়া মানুহ বা বেংগলী মানুহক দিব পাৰিলেহেঁতেন। আৰু ওদালগুৰি হাই ছেকেণ্ডাৰী কলেজৰ চেয়াৰমেন, হস্পিটেল কমিটিৰ চেয়াৰমেন, স্পৰ্টছ এছ'চিয়েশ্যন চেয়াৰমেন কাক বা আন জাতি জনগোষ্ঠী, কোনোবা গোৰ্খাক দিব পাৰিলে হয়, ভোজপুৰীক দিব পাৰিলে হয়, কোনোবা অন্যান্য ৰাভা জনগোষ্ঠীক দিব পাৰিলে হয়। বুঢ়া বাঘ সদায় নিজে স্বীকাৰ কৰে, নিজে খায়, সি কাকো খাবলৈ নিদিয়ে। আৰু ডেকা বাঘ সদায় ৰাইজৰ মংগলৰ কাৰণে, ৰাইজৰ স্বাৰ্থত ৰাইজক বিলাই দিয়া, ৰাইজৰ সমস্যা সমাধানৰ কাৰণে নিষ্ঠা সহকাৰে আত্মনিয়োগ কৰিছে, ছেক্ৰিফাইচ কৰি আহিছে। এইটোৱে ৰাইজে বিচাৰিছে যে আমাক নতুন মানুহ লাগে। পুৰণা মানুহে সদায় ক্ষমতা নিজৰ হাতত ৰাখে, আনক বিলাই নিদিয়ে। এই কথাটোৱে সত্য।